আৰু একো নাই। হয়, বহুতৰে জীৱনৰ শেষ মাথো এমুঠি চিতা ভস্মৰ অৱশেষ। একান্ত আপোনজনৰ মাজত দুধাৰি তপত চকুলো, কিছু অব্যক্ত বেদনাৰ অন্তৰ্দাহী হুমুনিয়া। মহিয়াল সেইজন যাৰ শেষ যাত্ৰাৰ সৌৰভেও ধুৱাই যায় গাঁও, চহৰ, বস্তি অঞ্চল। মূক মৌন হৈ পৰে সময় 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 সময়। এই অকাল মৃত্যু কেৱল মাত্ৰ মাৰ বুকুত জ্বলা চিতাগ্নিৰ ডগমগীয়া একোৰা উত্তাপ নহয়। নিদাৰুণ সেই দাহনে ৰুৱাই পুৰিছে শত সহস্ৰজনৰ হৃদয়, অৱৰুদ্ধ কৰিছে অনেকজনৰ প্ৰগলভ কণ্ঠ। তোমাকতো বন্ধু পাহৰা নাযায়, দুৰ্লভ অবিস্মৰণীয় তোমাৰ প্ৰাণৱন্ত হাঁহিয়ে দুপৰ নিশাও দুচকুত দেও দি নাচে। মোহনীয় নৃত্যৰ অপূৰ্ব নান্দনিকতাই ৰসাল জীপাল কৰে আমাৰ শিল্পবোধ। লাৱনী শৰীৰৰ সূক্ষ্ম ভাষা আৰু অভিব্যঞ্জিত অনেক সংলাপে গঢ়িছে তোমাৰ যুগমীয়া চিত্ৰ ভাস্কৰ্য। আহিবা বন্ধু, আকৌ আহিবা, আহি পুনু মৌন কণ্ঠেৰে দুয়োত কপাই জুৰিবা দৰদী গায়কৰ কণ্ঠে কণ্ঠে অভিনৱ গীতি কবিতা।